Channel everyone আৰু শিৱসাগৰৰ পৰা আহি ভিডিঅ'বোৰ আপলোড দিবই পৰা নাই তো এতিয়া মই লাহে লাহে এডিট কৰি আছোঁ বাৰু এতিয়া আজি আমি যাই আছোঁ তলাতল ঘৰ আৰু কাৰেং ঘৰ দেখান একেলগে আপোনালোকে ভিডিঅ'টো চাই থাকক কৰোনাৰ পাছত এটা নতুন চিষ্টেম ওলাইছে আপোনালোকে অনলাইন টিকট কাটিব লাগিব পাৰ পাৰ্চন 20 টকাকৈ ল'ব আৰু তেনেকৈ যাব পাৰিব ভিতৰত বাপা ও ডেঞ্জাৰ টপ দেখোন চাওকচোন একবাৰ বাপৰে বাপ যুদ্ধত ব্যৱহাৰ কৰা হৈছিল এইবোৰ সোমাই গ'লোঁ ইয়াৰ ভিতৰত তলাতল ঘৰৰ ভিতৰত আৰু তলাতল ঘৰটো নিৰ্মিত হৈছিল ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত 1751 পৰা 1759 খ্ৰীষ্টাব্দত তেওঁৰ কোঠালিবোৰ ইমান ধুনীয়াকৈ সজোৱা আছে ইয়াত এতিয়া আমি যাই আছোঁ ভিতৰত তো থাকক হাতীৰ পিঠিৰ পৰা নামি কিনে এই চিৰিবোৰৰ মাজেৰে ৰজা আহিছিল তেতিয়াৰ যুগত Oh my god. Oh. বৰ্তমান আপোনালোকে চাই আছে তলাতল ঘৰটো এয়া মই দেখাইছোঁ এনেকৈ আপোনালোকক ফটোজ উঠি আছে ইহঁতে গোটেইকেইজনে আৰু মই আপোনালোকক যিমান পাৰোঁ মোবাইলেৰে ভিডিঅ' কৰিব ট্ৰাই কৰিছোঁ আৰু ইয়াত এতিয়া আছোঁ আমি তলাতল ঘৰৰ মাজত বাপৰে বাপ এইটো আমি জাষ্ট ওপৰৰ এইখিনিত আছোঁ আৰু সেইটো পাৰে যাবই আছে পাছফালে ৱালখন দেখিছেনে এই ৱালখন চাওঁ একবাৰ মই আপোনালোকক দেখাই আছোঁ ৱাল মাটিমাহ মানে মই যিমান জনাত মাটিমাহ হাঁহৰ কণী আৰু শামুকৰ যিটো শলাৰ সেইটো গুড়াৰ মিশ্ৰণৰ দ্বাৰা মানে এইবোৰ সজোৱা হৈছে এইখন ৱাল ইয়াত কোনো ধৰণৰ এতিয়াতো চিমেণ্ট নাছিলে তো কিছুমানত দেখাব মই ট্ৰাই কৰিম মানে শামুকৰ যিটো শলাটো সেইবোৰ দেখা পায় মানে আৰু হাঁহৰ মানে যিকোনো কণী আৰু মাটিমাহ তেনেকৈ বনোৱা হৈছে বাপৰে আৰু ইটাবোৰ চাওকচোন কেনেকুৱা মানে 1 ফুট ডাঙৰ 1759 খ্ৰীষ্টাব্দৰে বাপৰে এয়া এইবোৰ দেখা পাইছেনে এয়া চাওক এয়া Oh my god wow বাপৰে Oh my god বাপৰে আৰু ৱালবোৰ চাওকচোন ৰাইজ খিৰিকীবোৰ চাওক ইফালে সোমাই গ'লোঁ কোনফালৰ পৰা একো হিচাপ নাই মানে এনেকৈ বনোৱা হৈছে এইবোৰ কি আছিল জানে নাই মানে ইয়াত মোৰ মতে ধৰক মই চাকি তাকি জ্বলাই মানে ৰুমটো পোহৰত থোৱা মানে কোনফালেৰে কি ৰাস্তা আছে গমেই পোৱা নাই চ' আমি গোটেইকেইটা একেলগে গ্ৰুপত আছোঁ আৰু এইবোৰ যে আছিলে আপোনালোকে এইবোৰ দেখিছেনে ইয়াত মানে চাকি জ্বলাই থৈ যায় তো তেতিয়া মানে পোহৰাই থাকে আৰু তেতিয়াতো একো লাইট চাইট নাছিল ন এইবোৰত চাগে মোৰ মতে আৰু ইয়াত চাকি তাকি জ্বলোৱা আছিল চাগে আৰু
বাপৰে বাবা এতিয়া যাই আছো আমি তললৈকে বাহ মাই গড ভয়ো লাগিছে অলপ ফাৰ্ষ্ট টাইম তো আমি আকৌ তলেৰে ওলালো তো মানে এনেকুৱা বনোৱা হৈছে মানে যুদ্ধৰ টাইমত যেতিয়া ইয়াত লুকোৱা হৈছিল মানে তো কোনফালে কি মানে ওলাই একো গম পোৱা নাযায় আৰু খিৰিকীবোৰ চাব আপোনালোকে এখন খিৰিকীৰ মাজত চিধা এনেকৈ খিৰিকী আছে তাৰপাছত অ' মাই গড ইফালে সোমাই গৈছে ৰে মা কচম ওলাচোন ওলা অ' মাই গড লাইট চাইট নাই এইখন আমি ভাবিম এইখন খিৰিকী নাই আৰু অ' মাই গড ৰাহুল যাওঁচোন বাপৰে বাপ ঐ ভয় লাগে বে ক'ত বাপৰে বাপ পুৰা ক'ত ৰাহুল লাহে ৰে মা কচম কি বা আছে অ' ৰে হা অ' ৰাই চাওক আৰু কিমান আছে ভিডিঅ' কল এইখন চাওক ক'লৈকে আছে চাওকচোন এতিয়া আমি গৈ আছো অ' ৰে গৈ আছো মৰিলো আৰু চাওক মোৰ আপুনি একো দেখা নাই কিন্তু আমি যেতিয়া আগুৱাই যাম চাওক চাইডে কি আছে অ' ৰে এইটো বা কি বাৰু গম নাপাওঁ এইটো চাগে কিবা তেতিয়াৰ কাৰণে পূজা কৰিছিল চাগে আৰু এইবিলাক দৰ্জাতে এনেকুৱা এইবিলাক দেখিছেনে এইবিলাক ৰ'ব মই দেখাই আছোঁ এইয়া এইবিলাক পোনা যিবিলাক মানে আমাৰ ফিল্মবিলাকত যে দেখা পাওঁ মুচ মাৰি থাকে সিহঁতে ইয়াতে পহৰা দিছিল প্ৰতিটো কোণত আৰু বাপৰে বাপ আমি এতিয়ালৈকে আৰু ঘূৰাই নাই বাপৰে বম ভয়ানক দেই সঁচাকৈ কিন্তু আপোনাৰ এজন মানুহ আহিলেতো এনেই হেৰাই যাব তো এতিয়া আমি ইয়াৰ পৰা ওলাওঁ আৰু ইয়াৰ মানুহবোৰে কিছুমানে কয় আৰু মানে ইয়াৰ তলত গুফা আছে মানে একেলগে মানে কাৰেংঘৰ ইয়াৰ পৰা 17-18 কিলোমিটাৰমান দূৰত্ব পুৰা তলেৰে মানে একদম কানেক্টেড আছে ৰাস্তাটো তো এতিয়া বন্ধ কৰি দিয়া হৈছে বুলি কৈছে মানে মানুহ তলত মানে অক্সিজেন নাপায় বহুতে মানে মৰিছে বুলি কৈছে বাট গম নাপাওঁ কিমান সঁচা তো এতিয়াতো আমি দেখা নাপালোঁ দেখালোঁ আপোনালোকক যিমান দেখাব পাৰিলোঁ বেয়া ৰ'দ বাহিৰৰ দৃশ্য পুৰা ফিল্ড আৰু ইয়াত পিকনিক হৈ আছে আৰু মেলা এখন হৈছে মানে ইয়াত আমি ইয়াৰ পৰা ওলালোঁ আৰু ইয়াত আহিলে আপোনালোকে আজিকালি নতুন চিষ্টেম কৰিছে অনলাইন চিষ্টেম কৰিব লাগিব অনলাইনত মানে পে' কৰিব লাগিব পাৰ পাৰ্চন 20K অনলাইন পে' কৰিব লাগিব আমাৰ 20 মিনিটমান তাতে গ'ল অনলাইন পে' কৰোঁতে গ'ল 20 মিনিটমান মানে নহয় তাৰপিছত যেনে তেনে গ'লোঁ আৰু কেছটো হ'ল আমি এখন ই ৰিক্সা বুকিং কৰিছিলোঁ আমি যোনটো হোটেলত আছিলোঁ তাৰ পৰা ই ৰিক্সাখন বুকিং কৰিলোঁ তাৰপাছত কি হ'ল মানে গোটেইকেইটা বস্তু মন্দিৰকেইটা ওচৰতে আছে জয়গড় পুখুৰী হওক কাৰেংঘৰ তলাতল ঘৰ হওক গোটেইখিনি মানে ওচৰতে আছে তাৰপাছত কি হ'ল আমি তলাতল ঘৰত চালোঁ এতিয়া বাহিৰৰ ই ৰিক্সাখন নাই এতিয়া নাজানো আৰু ভাড়া চৰাও লোৱা নাছিল কিন্তু ক'ত বা গ'ল সেইটোৱে ভাবি আছোঁ এতিয়া তো ইহঁতে আকৌ চাব গৈছে ক'ৰবাত পাৰ্কিঙত কণা চনা আছে নেকি এতিয়া আমি অলপ খোজকাঢ়ি আহি আছোঁ আৰু খোজকাঢ়ি আহি গলাঘৰ এটা পালোঁ গলাঘৰটোত একো নাই তো সেই ৰিক্সাৱালাজনে কৈছিল
মানে গোটেইকেইটা যিকেইটা আছে এটাৰ লগত এটা কানেক্টেড আছে তলৰে গুহা, কিন্তু নাজানো আৰু কিমান সঁচা। তেনেকৈ থকা বুলি কৈছে। আৰু মানে গোটেইকেইটা যি তলাতল ঘৰ, কাৰেংঘৰ, গলাঘৰ এইবিলাক তলেৰে মানে কানেক্টেড আছে। আৰু তলত মানে অক্সিজেন নাপায়, আৰু তলত অক্সিজেন নাপায়। এইটো তলাতল ঘৰত চালোঁ, ইয়াক গুফাটো মাৰি দিয়া হৈছে আৰু এজন চিকিউৰিটি গাৰ্ড ৰখা হৈছে, মানে যাব নিদিয়ে আৰু ইফালৰ পৰা। তো সেয়াই আৰু পাছফালে চাওক ধুনীয়া ৰাস্তা এটা, আৰু ইফালে পথাৰ, পুৰা পথাৰ। ৰাস্তাটো বহুত ভাল লাগিছে। আমি তলাতল ঘৰৰ পৰা ওলালোঁ, এতিয়া চাওঁ আপোনালোকক দেখাব ক'ত বাৰু কিমান শিৱসাগৰৰ প্লেচ আছে। একদিনত ট্ৰাই কৰিছোঁ, একদিনত গোটেইখিনি দেখাবলৈ। তাৰ ওচৰত গৈ আছোঁ, দাদা এজন আছে, দাদাজনক সুধোঁ। খোলা নাই, বন্ধ। এয়া আমি পালোঁ গলাঘৰ। গলাঘৰ নিৰ্মাণ কৰা হৈছিল ৰজা স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত 1663 পৰা 1669 ভিতৰত, খ্ৰীষ্টাব্দৰ ভিতৰত এই গলাঘৰটো নিৰ্মাণ কৰা হৈছিল। আৰু ইয়াত